আপোনালোকে ঘৰ বনাম বুলি ভাবি আছে নেকি কিন্তু আপোনালোকৰ বহুতৰে টেনচন যে ঘৰ কেনেকৈ বনাব আপোনাৰ কাৰোবাৰ বাজেটৰ প্ৰবলেম কাৰোবাৰ পাৰমিশনৰ প্ৰবলেম কাৰোবাৰ মানে আপোনাৰ বাজেট আছে 30 লাখ টকা কিন্তু ঘৰ বনাব কেনে কিমানখিনি হ'ব তো কোনো ধৰণৰ টেনচন নাই চিন্তা কৰিব নালাগে এই সকলো বিলাকৰ প্ৰবলেমৰ সলিউশন লৈ আমি আপোনালোকৰ কাৰণে আহিছো ষ্টেট ইন্টিগ্ৰেলে সকলোবোৰ প্ৰবলেমৰ সলিউশন লৈ আপোনালোকৰ ওচৰত আহিছে যত আপোনালোকৰ গটেখিনি বাজেট অনুযায়ী ড্ৰয়িং ৰেডি কৰি গটেখিনি প্ৰবলেমৰ সলিউশন আপোনালোকক সলভ কৰি দিয়া যাব আপোনালোকে কোনো ধৰণৰ টেনচন নাই আৰু আপোনালোকে ভাবিব পাৰে যে আপোনালোকৰ বেনিফিট কি ইয়াতে বেনিফিটও মই আপোনাক কৈ ষ্টেট ইন্টিগ্ৰেলৰ পৰা ঘৰ বনালে আপোনাৰ তিনিটা বেনিফিট হয় যেনেকৈ প্ৰথমটো হৈছে টাইম য'ত এটা ঘৰ বনালে আপোনাৰ গোটেইখিনি হিচাপ নিকাচৰ পৰা গোটেই প্লেনিং কৰোঁতে বহুতখিনি টাইম কনজিউমিং হয় সেইখিনি আমি আপোনাক কৰি দিওঁ আৰামছে তো সেকেন্ডটো হৈছে বাজেট য'ত আপোনাৰ এটা ঘৰ যিমানখিনি আপোনাৰ বাজেট আছে সেই বাজেটৰ ভিতৰত পাৰফেক্ট ঘৰ এটা বনাই দিয়াৰ দায়িত্ব আমাৰ থাৰ্ডটো হৈছে আপোনাৰ কমফৰ্ট আপুনি একদম আৰামত বহি আপুনি কাম চাই থাকক আৰু কাম আমাৰ কমপ্লিট কৰি আমি আপোনাৰ হাতত চাবি দিয়াৰ দায়িত্ব আমাৰ তো এইখিনি আমি হেল্প কৰোঁ থ্ৰু ষ্টেট ইন্টিগ্ৰেল যদি আপোনালোকে নিজৰ সপোনৰ ঘৰটো সঁচাকৈ বনাম বুলি ভাবিছে তেতিয়াহ'লে এতিয়া স্ক্ৰীনত নম্বৰ আছে নম্বৰত কল কৰক আৰু যিমানখিনি ডিটেইলছ আছে যি আছে আপোনালোকৰ প্ৰবলেম কিমানখিনি আছে সকলোখিনি খুলি কওক আৰু আপোনালোকে কল কৰিলে যেনেকৈ মোক ভিডিঅ'ত দেখাইছে সেনেকৈ আপোনালোকৰ প্ৰজেক্টতো ময়ে থাকিম তো মোকে লগ পাব তো এতিয়ালৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই